নমস্কাৰ মই অনুপম চক্ৰৱৰ্তী আপোনালোকে চাই আছে পিপলছ টিভি মানুহৰ কথা মানুহৰ ব্যথা আজি আমি উত্তৰ অসমৰ ৰাজনীতিত হোৱা নতুন সমীকৰণ সম্পৰ্কে ব্যাপক চৰ্চা কৰিব খুজিছোঁ আৰু এই চৰ্চা কৰাৰ পূৰ্বে মই এটা ফেচবুক পোষ্ট আপোনালোকক দেখুৱাব বিচাৰিছোঁ এটা স্ক্ৰীনশ্বট দেখুৱাব বিচাৰিছোঁ য'ত ইতিমধ্যে উল্লেখ কৰিছে যে অসম গণ পৰিষদৰ কেন্দ্ৰীয় বিত্ত সম্পাদক জয়ন্ত খাউণ্ডে অসম গণ পৰিষদ এৰি কংগ্ৰেছত যোগদান কৰাৰ পিছত উত্তৰ অসমৰ ৰাজনীতিৰ ব্যাপক সালসলনি হৈছে ইমান দিনে জয়ন্ত খাউণ্ড ইমানখিনি ব্যক্তিত্ব সম্পন্ন প্ৰভাৱ থকা মানুহ বুলি হয়তো অসম গণ পৰিষদ থকা কালত বহু মানুহে জনা নাছিল যেতিয়াই তেওঁ তাৰ পৰা বিদায় ল'লে আৰু কংগ্ৰেছলৈ আহি লগে লগে উত্তৰ অসমৰ ৰাজনীতিত এক নতুন সমীকৰণ ইতিমধ্যে আৰম্ভ হৈছে আৰু এই সমীকৰণত বিজেপিয়ে যথেষ্ট চিন্তা কৰিবলগীয়া হৈছে সমান্তৰালভাৱে অসম গণ পৰিষদেও এই সমগ্ৰ বিষয়টোক চালি জাৰি চাই তেওঁলোকৰ মিত্ৰতাক কেন্দ্ৰ কৰি কেইবাটাও দিশ পুনৰ বিবেচনা কৰিছে অসম গণ পৰিষদলৈ জয়ন্ত খাউণ্ড আৰু উভতি নাহে কিন্তু জয়ন্ত খাউণ্ডৰ পিছত আৰু যাতে অসম গণ পৰিষদৰ ব্যাপক ক্ষতি নহয় তাৰ বাবে তেওঁলোকে এটা চেষ্টা কৰিছে তাৰ লগত অতুল বৰা আৰু কেশৱ মহন্তৰ বিৰুদ্ধেও এটা সোচ্চাৰ পৰিৱেশ ইতিমধ্যে আৰম্ভ হৈছে অসম গণ পৰিষদৰ কেন্দ্ৰীয় বিত্ত সম্পাদক জয়ন্ত খাউণ্ডে অসম গণ পৰিষদ এৰি কংগ্ৰেছলৈ গুচি যোৱাৰ বাবে উত্তৰ অসমত কিয় প্ৰভাৱ পৰিব কেনেকৈ প্ৰভাৱ পৰিব এই সম্পৰ্কে আমি চৰ্চা কৰিব খুজিছোঁ এই সম্পৰ্কে চৰ্চা কৰিবলৈ যাওঁতে ফেচবুক পোষ্ট আপোনালোকক দেখুৱালোঁ কিন্তু এইবাৰ মই দেখুৱাব খুজিছোঁ যে কংগ্ৰেছৰ যি শীৰ্ষ নেতা যেতিয়া নতুন দিল্লীত জয়ন্ত খাউণ্ডে যোগদান কৰিছিল তেতিয়া জিতেন্দ্ৰ সিং যি অসম কংগ্ৰেছৰ পৰ্যবেক্ষক তেখেতে জয়ন্ত খাউণ্ড সম্পৰ্কে দুষাৰমান কথা কৈছিল মই শুধুৱাই লৈছোঁ প্ৰথমতে আপোনালোকক जयंत खुंड साहब को मैं आज खाउंड साहब को मैं बहुत बहुत आपको स्वागत करता हूं कांग्रेस परिवार के अंदर आप विराजें जयंता जी की शुरुआत एक युवा नेता से शुरुआत हुई उनकी आंसू मूवमेंट के साथ जुड़े रहे आसाम की जो संस्कृति है उसके लिए लड़ाई लड़ते रहे और एजेपी के एक बहुत ही महत्वपूर्ण सदस्य एक कार्यकर्ता के रूप में एक पदाधिकारी के रूप में आसाम की जो संस्कृति है जो भावना है उसके अनुरूप जहां से एक आंसू और एजेपी की जो शुरुआत हुई जो मूल्यों के साथ शुरुआत हुई उस मूल्यों पर ये कायम रहे लेकिन हाल ही में आपने देखा है कि हमारे साथ और भी एक्स एमएलए साहिबान विराजमान हैं कि भारतीय जनता पार्टी की सरकार आसाम में आई और उनका सबसे पहला काम यह रहा कि वहां की जो रीजनल पार्टीज हैं जो एक रीजनलिज्म है जो एक आसाम की आइडेंटिटी है जो उसकी पहचान है उसको खत्म करने का काम किया और वो सिर्फ आसाम ही नहीं देश के हर प्रदेश के अंदर इनका कोशिश ये रहती है कि ये जो रीजनल पार्टीज हैं उनको खत्म करने के लिए आप देखिए उड़ीसा में क्या हुआ 20 और 25 साल से नवीन पटनायक बीजू जनता दल के साथ गठबंधन करा 5 सीट पर वो लड़ते थे 5 से 10 हुआ 10 से 20 हुआ और उनको आज हटाकर ईडी का डर दिखाकर उनको एक किनारे पर बिठा रखा है और खुद आज राज के अंदर आ गए ऐसे के ऐसे ही हाल ही में बिहार में जो हुआ है उसके बारे में मुझे कहने की जरूरत नहीं है वो तो अभी 2-3 दिन में आप देख रहे हो किस तरह से राजनीतिक उथल पुथल हुई है उसको आप देख ही रहे हैं महाराष्ट्र के अंदर क्या हुआ है वो भी आप सब जानते हैं मैं इस मौके पर इतना ही निवेदन करना चाहूंगा कि মই শুনোৱা জিতেন্দ্ৰ সিঙৰ বক্তব্যত দুটা কথা স্পষ্ট হৈছে প্ৰথমতে তেখেতে জয়ন্ত খাউণ্ডৰ জীৱনৰ ৰাজনীতিৰ জীৱন ছাত্ৰ ৰাজনীতিৰ বিষয়ে বৰ্ণনা দিছে সদৌ অসম ছাত্ৰ সন্থা আৰু
অসম গণ পৰিষদৰ বিষয়ে কৈছে। দ্বিতীয়তে এটা ডাঙৰ কথা তেখেতে কৈছে, সেয়া হৈছে যে বিজেপিয়ে অসম গণ পৰিষদক ধ্বংস কৰাৰ কামত ব্ৰতী হৈছে। ঠিক সেই চেণ্টিমেণ্ট ঢালিছে। যি সময়ত এই কথা কৈছে সেই সময়ত জয়ন্ত খান তেওঁৰ কাষত আছে আৰু কমলপুৰ সমষ্টিত এইবাৰ প্ৰাৰ্থী, কংগ্ৰেছৰ প্ৰাৰ্থী, অসম গণ পৰিষদ এৰি যোৱা সত্যব্ৰত কলিতাও তাত উপস্থিত আছে বিনন্দ শইকীয়াও। ইয়াৰ দ্বাৰা কি বুজিছে? ইয়াৰ দ্বাৰা এই কথা নিশ্চিত যে কংগ্ৰেছে এইবাৰ কংগ্ৰেছৰ ভিতৰত জাতীয়তাবাদৰ উত্থান কৰিব বিচাৰিছে, যাৰ বাবে জয়ন্ত খান তেওঁলোকৰ বাবে গুৰুত্বপূৰ্ণ। মন কৰিব, অসম গণ পৰিষদে যিগৰাকী কেন্দ্ৰীয় নেতা প্ৰভাৱশীল হৈ থকাৰ পিছতো গুৰুত্বহীন কৰি ৰাখিছিল, মৰ্যাদা দিয়া নাছিল, কেৱল বিত্ত সম্পাদক হিচাপে তেখেতক ৰাখিছিল। উত্তৰ অসমত জয়ন্ত খাউণ্ডৰ থকা প্ৰভাৱৰ কথা তেওঁলোকে প্ৰকাশ কৰা নাছিল, হেঁচা মাৰি ধৰি ৰাখিছিল। সেইগৰাকী জয়ন্ত খাউণ্ডক কংগ্ৰেছে দিল্লীত নি যোগদান কৰাই ল'লে আৰু তাতেই তাৰ পৰা এটা বাৰ্তা দিলে যে উত্তৰ অসমৰ এজন প্ৰভাৱশীল মানুহৰ নাম জয়ন্ত খাউণ্ড। সিদিনা কংগ্ৰেছৰ পৰা ভূপেন বৰা আঁতৰি গৈছে, অৰ্থাৎ জাতীয়তাবাদী শিবিৰৰ এজন নেতা আঁতৰি গৈছে আৰু বিজেপিত গৈ যোগদান কৰিছে। বিজেপিত যোগদান কৰাৰ পিছত ভূপেন বৰাক লৈ বিহপুৰীয়াত যথেষ্ট গণ্ডগোলো হৈছে। ইতিমধ্যে তাত কেইবাটা শিবিৰত পৰিণত হৈছে। ঠিক সেইখিনি সময়তে কংগ্ৰেছে খালী ঠাই পূৰাবৰ বাবে জয়ন্ত খাউণ্ডক ইতিমধ্যে লৈ আহিলে। জয়ন্ত খান সমগ্ৰ উত্তৰ অসমত ভূপেন বৰাতকৈও প্ৰভাৱশীল মানুহ। সেইবাবে ইতিমধ্যে স্ক্ৰীনশ্বট মই আপোনালোকক দেখুৱাইছোঁ, য'ত এই সম্পৰ্কে কিছু কথা উল্লেখ কৰিছে। কিয় জয়ন্ত খান প্ৰভাৱশীল উত্তৰ অসমত? কাৰণ অসম গণ পৰিষদৰ লখিমপুৰতো তেওঁ কাম কৰিছে, ঢকুৱাখানাতো তেওঁ কাম কৰিছে, বিহপুৰীয়াতো, পূৰ্বৰ নাওবৈচা সমষ্টিৰটো কথা আৰু ক'বই নালাগে, আৰু এতিয়া নতুনকৈ পোচাক নাম লোৱা ৰঙানদী সমষ্টিটোত অসম গণ পৰিষদৰ যিটো কিবা সেইটো সাংঘাতিকভাৱে আছিল। যেতিয়াই অসম গণ পৰিষদৰ পৰা জয়ন্ত খাউণ্ডে বিদায় ল'লে, তাৰ লগে লগে ৰঙা নদীত এজনো অসম গণ পৰিষদৰ নেতা নাই। অৰ্থাৎ অসম গণ পৰিষদ জয়ন্ত খাউণ্ডৰ বাবে প্ৰথম আছিল, কিন্তু ৰঙা নদী অগপতকৈ জয়ন্ত খাউণ্ড প্ৰথম আছিল, যাৰ ফলশ্ৰুতিত হুৰাই বাগৰি গ'ল অসম গণ পৰিষদ, শূন্য হৈ পৰিল। ইয়াৰ প্ৰভাৱ গৈ বিহপুৰীয়াত পৰিছে, ইয়াৰ প্ৰভাৱ নাওবৈচা, লখিমপুৰত, আনকি ঢকুৱাখানাতো পৰিছে। সমগ্ৰ উত্তৰ অসমত জয়ন্ত খাউণ্ডে যদি নিজৰ চিন্তা চেতনাৰে কংগ্ৰেছৰ হৈ কাম কৰে, তেতিয়াহ'লে এটা পৰিৱেশ আৰু পৰিস্থিতি আহিব য'ত ৰঙা নদী কংগ্ৰেছৰ হাবলৈ পৰিণত হ'ব। উত্তৰ অসমৰ এই 5টা সমষ্টিক যদি আমি পৰ্যবেক্ষণ কৰোঁ, ইয়াত কংগ্ৰেছ বহু পৰিমাণে প্ৰভাৱহীন হৈ আছে। এটা সময়ত প্ৰভাৱিত আছিল, কিন্তু লাহে লাহে প্ৰভাৱহীন হৈ আহিছিল। জয়ন্ত খাউণ্ড ৰঙানদী সমষ্টিৰ পৰা যদি প্ৰাৰ্থিত্ব লাভ কৰে, বিপুল ভোটত জয়ী হ'ব বুলি ইতিমধ্যে চৰ্চা আৰম্ভ হৈছে। ইয়াৰ লগতে কাষৰীয়া সমষ্টিবিলাকত ব্যাপক প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰিব, যাৰ ফলশ্ৰুতি ইতিমধ্যে আমি দেখিবলৈ সক্ষম হৈছোঁ। ৰঙা নদী সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰয়াসী আৰু কংগ্ৰেছত যোগদান কৰাৰ পিছতে বিজেপিত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে, আৰু উত্তৰ অসমত নিজকে ৰজা বুলি ভবা, নিজকে আটাইতকৈ উত্তৰ অসমখন চলাই থকা বুলি ভবা বিজেপিৰ মানৱ ডেকাই ইতিমধ্যে প্ৰত্যক্ষ আঘাত কৰিবলৈ চেষ্টা কৰিছে জয়ন্ত খাউণ্ডক। ইয়াৰ লগতে আমাৰ ভিতৰুৱা সূত্ৰত প্ৰকাশ, যেনে তেনে ৰঙা নদীত ৰাইজৰ দলৰ আজিজুৰ ৰহমানক প্ৰক্ষেপ কৰিব পাৰি নেকি? যোৱাবাৰ নাওবৈচা সমষ্টিত তেওঁ নিৰ্বাচন খেলিছিল, তেওঁক প্ৰক্ষেপ কৰি জয়ন্ত খাউণ্ডৰ জয় ৰুদ্ধ কৰিব পাৰি নেকি, তাৰ চৰ্চাও ইতিমধ্যে বিজেপি আৰু অসম গণ পৰিষদে কৰি আছে। অৰ্থাৎ তেওঁলোকৰ হাতাইৰে দৃষ্টিভংগী এতিয়া জয়ন্ত খাউণ্ডৰ ওপৰত। মানৱ ডেকা, যি উত্তৰ অসমৰ ৰজা বুলি নিজকে ভাবে, সিদিনা এটা এক্সক্লুচিভ সাক্ষাৎকাৰত, এটা বিশেষ চেনেলৰ এক্সক্লুচিভ সাক্ষাৎকাৰত তেওঁ তেজপুৰখন পগলা ফাটেকৰ বাবে বিখ্যাত বুলি উল্লেখ কৰিছে। উত্তৰ অসমৰ তেওঁ ৰজা হ'ব খুজিছিল।
উত্তৰ অসমৰ য'তেই যি নহওক বিজেপিৰ পৰা মানৱ ডেকা জঁপিয়াই পৰে আৰু সেই মানৱ ডেকাই তেজপুৰখন হেনো পগলা ফাটেকৰ বাবে বিখ্যাত বুলি মন্তব্য কৰিছে জ্যোতি বিষ্ণু ফণীৰ দেশ মূলা গাভৰুৰ দেশ গহপুৰ বুলি ক'লে স্বাধীনতা আন্দোলনে বিচ্ছুৰিত হৈ থকা এখন ঠাই প্ৰাকৃতিক শোভাৰে শোভিত তেজপুৰ হৈছে ঐতিহাসিক এখন চহৰ মানৱ ডেকাৰ এইবিলাক কোনো কথাই মনত নপৰে তেওঁৰ মনত পৰিল পগলা ফাটেকৰ বাবে বিখ্যাত তেজপুৰ বোলে তেনেকৈহে জানিছিল আৰু যেতিয়া মানৱ ডেকা আহিল তেতিয়াহে তেজপুৰৰ ৰূপ সলনি হ'ল সমগ্ৰ উত্তৰ অসমৰ চৰিত্ৰ সলনি হ'ল ইত্যাদি উত্তৰ অসমৰ চৰিত্ৰ সলনি কৰিব খোজা বিজেপিত উত্তৰ অসমৰ নিজকে ডাঙৰ নেতা বুলি ভবা য'ত প্ৰধান বৰুৱাৰ দৰে এজন নেতা থকাৰ পিছতো নিজক ডাঙৰ নেতা বুলি ভবা মানৱ ডেকাই তেজপুৰখন আগতে বিখ্যাত পগলা ফাটেকৰ বুলি কৈছিল ইয়াতকৈ আৰু দুখৰ কথা কি হ'ব পাৰে মই শুনুৱাই লৈছোঁ আপোনালোকক মানৱ ডেকাই কেনেকৈ সেই সাক্ষাৎকাৰটোত কৈছে চাওক কিন্তু হয় স্বাধীনতাৰ পৰা আমি বহুত ডিপ্ৰাইভ হৈ আছিলোঁ নৰ্থ বেংকৰ মানুহবিলাক নৰ্থ বেংক বুলি ক'লে আজিৰ পৰা 10 বছৰ 15 বছৰ আগলৈকে এটা কাৰণে বিখ্যাত আছিলে পিছত চেণ্ট্ৰেল ইউনিভাৰ্চিটি হৈছিলে যে তেজপুৰৰ পগলা ফাটেকখন তেজপুৰত আছে সেইটো এটা মানে বিখ্যাত বস্তু আছিলে নৰ্থ বেংকত কিন্তু আজি নৰ্থ বেংকত মোদী ডাঙৰীয়াৰ আশীৰ্বাদ হওক হিমন্ত বিশ্ব শৰ্মাৰ আশীৰ্বাদ হওক বা ৰাইজৰ মোৰ প্ৰতি থকা বিশ্বাসৰ কাৰণে আমি এটাৰ পিছত এটা যিবিলাক বস্তু কল্পনা সপোন আছিলে তাক দিঠকত পৰিণত কৰিবলৈ সক্ষম হৈছোঁ আৰু যোৱা 5টা বছৰত 3000 কোটি টকাৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাম অকল ইনফ্ৰাষ্ট্ৰাকচাৰ কৈছে বাকী স্কিমৰ কথা কোৱা নাই কেৱল ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাম হৈছে মানৱ ডেকাৰ ভাষ্য মানৱ ডেকাই মোদীৰ নাম লৈছে হিমন্ত বিশ্ব শৰ্মাৰ নাম লৈছে কিন্তু কৈছে মোৰ বাবে উত্তৰ অসমত বিজেপিৰ সাংঘাতিক পৰিৱেশ হ'ল মানৱ ডেকা ডাঙৰীয়া প্ৰধান বৰুৱা কলৈ গ'ল মানৱ ডেকা ডাঙৰীয়া ৰণোজ পেগু কলৈ গ'ল নৱদলে কলৈ গ'ল ভুৱন পেগু আচৰিত যিজন মানুহে তেজপুৰৰ ইতিহাসৰ কথা ৰাষ্ট্ৰীয় স্তৰত কয় যে পগলা ফাটেকৰ বাবে বিখ্যাত তেজপুৰ আৰু গহপুৰৰ ঐতিহ্য বিশ্বনাথ চাৰিআলিৰ ঐতিহ্য বিশ্বনাথ ঘাটৰ ঐতিহ্য বিহালীৰ ঐতিহ্য তেজপুৰৰ সেই ঐতিহাসিক দিনৰ ঐতিহ্য মহাভৈৰৱ মন্দিৰ ভৈৰৱী মন্দিৰ শিলৰ গেটৰ ঐতিহ্য জ্যোতি বিষ্ণু ফণী শৰ্মাৰ ঐতিহ্য বান থিয়েটাৰৰ ঐতিহ্য ডক্টৰ ভূপেন হাজৰিকাৰ ঐতিহ্য একো মানৱ ডেকাৰ মনত নাই মানৱ ডেকাই তেজপুৰ বুলিলে কেৱল পগলা ফাটেকৰ বাবে বিখ্যাত বুলিহে বোলে তেজপুৰত জানিছিল আৰু মানৱ ডেকাহঁত অহাৰ পিছতহে তেজপুৰকে ধৰি উত্তৰ অসমক পৃথককৈ জানিবলৈ আৰম্ভ কৰিছিল এয়া হ'ল তেওঁৰ চিন্তাৰ সীমা আৰু এনে নেতাৰ পৰা বিজেপিয়ে বা অসম গণ পৰিষদে কেনেকৈ উত্তৰ অসমক ভিন্ন সংস্কৃতিক ধৰি ৰাখিবলৈ সক্ষম হ'ব সেই সময়তে সুযোগ আহিছে জয়ন্ত খাউণ্ড এগৰাকী সাংস্কৃতিক কৰ্মী ৰাজনৈতিক ব্যক্তি আৰু সূতা কম্বলৰ ৰাজনীতিৰ পৰা আঁতৰি থকা তথা বিভিন্ন আঁচনি হ্ৰস্বম্যাদী পৰিকল্পনাৰে সকলো শেষ কৰা ৰাজনীতিৰ পক্ষত নথকা এজন অতি সাহসী নম্ৰ ভদ্ৰ এজন ৰাজনীতিক হ'ল জয়ন্ত খাউণ্ড আৰু জয়ন্ত খাউণ্ডে যেতিয়াই কংগ্ৰেছলৈ আহিল ব্যাখ্যাও দিছে সেই সম্পৰ্কে মই শুনুৱাই লৈছোঁ আপোনালোকক ৰঙানদী সমষ্টিবাসী ৰাইজৰ যিখিনি সপোন যিখিনি আশা আকাংক্ষা সেইখিনি মই পূৰ্ণ কৰাৰ ক্ষেত্ৰত পূৰ্ণ সহযোগিতা কৰিম চাওক গৌৰৱ গগৈ ডাঙৰীয়া অকল ৰঙানদীৰ ওপৰতেতো নিৰ্ভৰশীল নহয় গৌৰৱ গগৈ ডাঙৰীয়াই তেখেত এটা ৰাষ্ট্ৰীয় দলৰ উপদলপতি গোটেই ৰাষ্ট্ৰখনৰ কথাও চিন্তা কৰে আৰু দ্বিতীয়তে তেখেতে অসমৰ এটা ৰাষ্ট্ৰীয় দলৰ তেখেত ইয়াত সভাপতি অসমৰ গতিকে অসমখনৰ সামগ্ৰিক বিকাশৰ বাবে অসমখনৰ বসবাস কৰা সকলো জাতি জনগোষ্ঠী সকলো ধৰ্মাৱলম্বী লোকৰ সৰ্বাংগীন উন্নতিৰ বাবে তেখেতে কাম কৰা যিটো প্ৰয়াস তেখেতৰ লগত আপুনি কথা বতৰা পাতিলে তেখেতৰ যিটো উদ্দেশ্য লক্ষ্য এই কথাখিনি তাত আপুনি হৃদয়ংগম কৰিব পাৰিব মাননীয় গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত কংগ্ৰেছ দলটোৱে অসমত নতুনকৈ প্ৰাণ পাই উঠিছে আৰু তেওঁ এজন
যুৱক হিচাপে অতি সজোৰে গোটেই কথাখিনি উপস্থাপন কৰিছে বা ইয়াত বসবাস কৰা সকলো জাতি, সকলো জনগোষ্ঠী, সকলো ধৰ্মাৱলম্বী লোকক একত্ৰিত কৰি সকলোৰে সামগ্ৰিক বিকাশৰ বাবে কাম কৰাৰ তেওঁৰ যিটো ভিজন, তেওঁৰ যিটো পৰিকল্পনা, সেই পৰিকল্পনাত যদি আমি অংশীদাৰ হ'বলৈ পাওঁ নিশ্চয় নিজকে গৌৰৱান্বিত বুলি ভাবিম আৰু তেখেতসকলৰ এই ভিজনক বাস্তৱত ৰূপ দিবৰ বাবে মই কাম কৰিম। জয়ন্ত খাউণ্ডৰ বক্তব্য হ'ল যে গৌৰৱ প্ৰবল ব্যক্তিত্ব সম্পন্ন লোক আৰু তেখেতৰ লক্ষ্য আৰু উদ্দেশ্যৰ প্ৰতি তেওঁ আকৰ্ষিত হৈছে আৰু সমগ্ৰ উজনি অসমত কেনেধৰণে কাম কৰিব লাগে জয়ন্ত খাউণ্ডে কাম কৰিব। আৰু ইতিমধ্যে কংগ্ৰেছত যোগদান কৰাৰ পিছতে উত্তৰ অসমৰ ৰাজনীতিৰ ব্যাপক সাল সলনি হৈছে, ৰাইজে চৰ্চা কৰিছে, আলোচনা কৰিছে আৰু কংগ্ৰেছৰ নতুন পুৱা যেন আৰম্ভ হৈছে সমগ্ৰ উত্তৰ অসমত। যদিহে ৰঙানদী সমষ্টি ইতিমধ্যে অপ্ৰতিৰোধ্য বুলি মন্তব্য কৰিছে জয়ন্ত খাউণ্ডৰ সম্পৰ্কত ৰাইজে, যদিহে ৰঙানদী সমষ্টিত জয়ন্ত খাউণ্ড জয়ী হয়, যদিহে নাওবৈচাত জয়প্ৰকাশ দাস জয়ী হয়, দুটা সমষ্টি ইতিমধ্যে কংগ্ৰেছৰ হাতত। তৃতীয়টো সমষ্টি বিহপুৰীয়াত ইতিমধ্যে বিজেপিৰ চিপ্ৰাং ৰাজনীতিয়ে ভয়ংকৰ ৰূপ লৈছে। তাৰ লগত অসম গণ পৰিষদ অসন্তুষ্ট হৈছে। তাৰ লগত জয়ন্ত খাউণ্ডৰ প্ৰভাৱে যদি তাত বিহপুৰীয়াত যদি ৰাম ভূঞাৰ জয় সম্ভৱ কৰি তোলে, তেতিয়াহ'লে বাকী লখিমপুৰত কি হৈ আছে ইতিমধ্যে আপোনালোকে জানে। মই ঢকুৱাখানাৰ কথা নকওঁ, কিন্তু লখিমপুৰত মানৱ ডেকা তীব্ৰ প্ৰত্যাহ্বানৰ মুখামুখি হৈছে। প্ৰাৰ্থী কোন হ'ব কংগ্ৰেছৰ এতিয়ালৈকে সিদ্ধান্ত হোৱা নাই, কিন্তু মানৱ ডেকাই এইবাৰ লখিমপুৰত জয়ী হ'ব নোৱাৰে। সৰ্বতে সেই চৰ্চা ইতিমধ্যে আৰম্ভ হৈছে। চৰ্চা এইকাৰণেই হৈছে, যোৱাবাৰ নাওবৈচা সমষ্টিত এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া কংগ্ৰেছৰ ডক্টৰ জয়প্ৰকাশ দাসে লখিমপুৰত মাত্ৰ ৩,০০০ ভোটৰ ব্যৱধানত পৰাজিত হৈছিল। মাত্ৰ ৩,০০০। লোকসভা নিৰ্বাচনত প্ৰদান বৰুৱাক উত্তৰ অসমৰ সমষ্টিসমূহৰ ভিতৰত আটাইতকৈ কম ভোট দিয়া বিধায়কজন আছিল মানৱ ডেকা। গতিকে মানৱ ডেকা লাহে লাহে প্ৰভাৱহীন হৈ পৰিছে। মানৱ ডেকা সমগ্ৰ লখিমপুৰত চৰ্চাৰ পৰা লাহে লাহে বাহিৰত যাবলৈ আৰম্ভ কৰিছে, যাৰ ফলশ্ৰুতিত ২১ৰ নিৰ্বাচনটো সম্পূৰ্ণ বিজেপিৰ পক্ষত আছিল। কিন্তু ২৬ৰ নিৰ্বাচনটোত অসম গণ পৰিষদ আৰু বিজেপিৰ প্ৰত্যাহ্বান আছে, সেয়া বিনা দ্বিধাই স্বীকাৰ কৰিব লাগিব। ৰাজনীতিৰ চাণক্য ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখতো ইটোৰ পিছত সিটো প্ৰত্যাহ্বান আহিছে। ২৬ৰ বিধানসভা নিৰ্বাচনত বিভিন্ন সমষ্টিত প্ৰত্যেকজন প্ৰাৰ্থীৰ কাষত হিমন্ত বিশ্ব শৰ্মাক ঘূৰি ফুৰিব নোৱাৰে। অৰ্থাৎ যিসকল প্ৰাৰ্থী হ'ব তেওঁলোকে নিজে দায়িত্ব ল'ব লাগিব। সেই সময়ত লখিমপুৰত মানৱ ডেকাই অকলে দায়িত্ব ল'ব পৰা পৰিস্থিতিত আছে নে নাই সেয়া আপোনালোকৰ অৱগত। ইতিমধ্যে খোদ বিজেপিৰ ভিতৰতেই এফালে ৰঙানদী সমষ্টিৰ সম্ভাৱ্য প্ৰাৰ্থীজন আৰু লখিমপুৰৰ প্ৰাৰ্থী মানৱ ডেকাৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ আছে, আৰু এই ক্ষোভৰ সুযোগ হয়তো জয়ন্ত খাউণ্ডে ল'বলৈ সম্ভৱ হ'ব। কাৰণ জয়ন্ত খাউণ্ডৰ বাবে নাওবৈচা বা ৰঙানদীটো নিজৰেই সমষ্টি, লখিমপুৰত কাম কৰাৰ অভিজ্ঞতা আছে, গতিকে লগতে বিহপুৰীয়াতো কাম কৰাৰ যথেষ্ট অভিজ্ঞতা আছে। সেইসমূহ স্থানত কংগ্ৰেছৰ আকৰ্ষণ বৃদ্ধি কৰিবলৈ সাংঘাতিকভাৱে চেষ্টা কৰিব। এনে পৰিস্থিতিত এই কথা বিজেপি আৰু অসম গণ পৰিষদেও জানে। সেইবাবে তেওঁলোকে বিচাৰিছে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতা নহওক, আৰু মিত্ৰতাৰ ক্ষেত্ৰত এতিয়াও এটা বিয়োগাত্মক ছবিয়ে আমি দেখি আছোঁ। শেহতীয়াভাৱে গৌৰৱ গগৈয়ে ইতিমধ্যে সামাজিক মাধ্যমত কৈছে মিত্ৰতা পিছলৈ থলোঁ, ৰাইজৰ দলেও ক্ষোভ প্ৰকাশ কৰিছে। কিন্তু কংগ্ৰেছ হাইকমাণ্ডৰ ওপৰতো মিত্ৰতা সম্পৰ্কে চৰ্চা চলি আছে বুলি কোৱা হৈছে। মিত্ৰতা যদি নহয়, তেতিয়াহ'লে বিজেপি আৰু অসম গণ পৰিষদৰ চিন্তা হ'ল যে যেনে তেনে ৰাইজৰ দলৰ সাধাৰণ সম্পাদক আজিজুৰ ৰহমানক দলগাঁৱৰ পৰা দাঙি আনি ৰঙানদীত প্ৰক্ষেপ কৰিব লাগে, যাতে জয়ন্ত খাউণ্ডৰ অপ্ৰতিৰোধ্য গতি স্তব্ধ কৰিব লাগে। এনেধৰণৰ এটা পৰিকল্পনা চলি আছে। এই পৰিকল্পনা চলি থকা সময়তে ৰঙানদীৰ সংখ্যালঘু লোকসকল এতিয়া এটা স্থানত থিয় হৈছে, আৰু তেওঁলোকে কৈছে এইবাৰ আজিজুৰ ৰহমানক সুবিধাটো দিব নালাগিব।
মুছলমানৰ ভোট যাতে ভাগ নহয় তাৰ কাৰণে সাৱধান থাকিব লাগিব মুছলমান লোকসকল। জনজাগৰণ ইতিমধ্যে তাত আৰম্ভ হৈছে। তেওঁলোকৰ বাৰ্তা কথা বতৰা মই আপোনালোকক একবাৰ শুনোৱাইছোঁ। ব্যক্তিয়ে ইয়াত স্থান পাব। আমাৰ চালানী ব্যক্তিৰ কোনো ধৰণৰ দৰকাৰ ইয়াত নাই আৰু চালানী ব্যক্তিসকল খুব সম্ভৱ আহিব বিভিন্ন সমষ্টিৰ পৰা আহি আমাৰ এই ভোট কাটিবৰ কাৰণে আহিব, তেখেতসকল জয়ী হ'বলৈ নাহে। গতিকে আমি ভাবিছোঁ যে এই দালালি চক্ৰটো এইবাৰ বন্ধ হ'ব লাগে। বিশেষকৈ আমাৰ মাইনৰিটি সম্প্ৰদায়ৰ মাজত এটা দালালি চক্ৰ আৰম্ভ হৈ যায়। গতিকে দালালি চক্ৰটো যাতে আৰম্ভ নহয় তাৰ কাৰণে হয়তো সকলো ৰাইজসকল সজাগ সচেতন হৈ থাকিব লাগিব আৰু অনাগত দিনত আমি এইবিলাকক মহিমূৰ কৰিব লাগিব। খুব ক্ষিপ্ৰতাৰে আমি আন্দোলন কৰি তেখেতসকলক ইয়াৰ পৰা মহিমূৰ কৰি যাতে আমি ওলাই দিব পাৰোঁ। শিপাই পোগালিয়ে ওলাই দিলে তেখেতসকল আৰু ইয়াত ভৱিষ্যতে তেখেতসকল এই ৰাজনীতিৰ যিটো ধান্দা, যিটো বিজনেছ, এই বিজনেছটো যাতে তেখেতসকলে আমাৰ সমাজত কৰিব পাৰে তাৰ কাৰণে সকলো দায়িত্ব অনুৰোধ জনাইছোঁ। নাম প্ৰকাশ নকৰিলেও ৰাইজে ইতিমধ্যে অৱগত হৈছে যে বিভিন্ন ধৰণৰ চালানী নেতা ইতিমধ্যে পোখালি মেলিছে। গতিকে আমি ছ'চিয়েল মিডিয়া যোগেই হওক বা আমাৰ অন্যান্য চ'ৰ্চৰ জৰিয়তেই হওক আমি গম পাইছোঁ। গতিকে অনাগত দিনত তেনেকুৱা নেতা আহিলে ৰাইজে সমজুৱাভাৱে তেখেতসকলক ইয়াৰ পৰা বৰ্জন কৰিব আৰু সমজুৱাভাৱে তেখেতসকলক পহুঘটা দিব বুলি মই অনুমান কৰিছোঁ। ধন্যবাদ। চালানী নেতা মানে আজিজুৰ ৰহমানৰ কথা সম্ভৱতঃ কোৱা হৈছে। যোৱাবাৰ নাওবৈচা সমষ্টিত তেওঁ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। এইবাৰ দলগাঁও নহয়, দলগাঁৱত তেওঁলোকক প্ৰক্ষেপ কৰাৰ কথা আছিল কংগ্ৰেছে তাত প্ৰাৰ্থী দিয়াৰ বাবে। দলগাঁও সলনি ৰঙা নদীলৈ আজিজুৰ ৰহমান আহিব বুলি চৰ্চা চলিছে আৰু এই সম্পৰ্কত এই মন্তব্য আপোনালোকে শুনিলে। ইতিমধ্যে প্ৰতিষ্ঠা হৈছে ৰাইজৰ দল হৈছে বিজেপিৰ পকচাত উঠা এটা দল আৰু বিজেপিৰ কথা বতৰাৰ মতেই চৰ্চা আৰু আলোচনাৰ সময়ত অৰ্থাৎ বিৰোধী মিত্ৰতা সম্পৰ্কত ইটোৰ পিছত সিটো, সিটোৰ পিছত ইটো চৰ্ত দি গৈছে বুলি অভিযোগ উত্থাপন হৈছে। অৱশ্যে ৰাইজৰ দলে নিজে বিবৃতি দিওঁতে তেওঁলোকে কয় যে আমি যিমানলৈ পাৰি কম্প্ৰমাইজ কৰিছোঁ, কিন্তু সীমাহীন হৈছে, আমাৰ সন্মান হানি হৈছে, আমাৰ আত্মসন্মান ৰক্ষা হোৱা নাই। গতিকে ৰঙা নদীত বিজেপি আৰু অসম গণ পৰিষদেও বিচাৰে যেনে তেনে আজিজুৰ ৰহমান যাওক, কিন্তু স্থানীয় লোকসকলে তাৰ বাবে অভিযান ইতিমধ্যে আৰম্ভ কৰিছে যাতে এইবাৰ আজিজুৰ ৰহমান আহি সংখ্যালঘুৰ ভোট ভাঙিব নোৱাৰে। তাৰ বক্তব্য আপোনালোকে শুনিলে। ইমানখিনি ত্ৰাস কিয় হৈছে? মূলতঃ কাৰণটো হৈছে যে জয়ন্ত সাউণ্ডৰ প্ৰৱেশে উত্তৰ অসমত কংগ্ৰেছৰ ৰাজনীতি এক ডাঙৰ শক্তি আনি দিছে আৰু সেই শক্তিয়ে বিজেপি অগপৰ মিত্ৰতাৰ মাজত ডাঙৰ খলকনিৰ সৃষ্টি কৰিছে। জয়ন্ত সাউণ্ডে যদি 100% আগ্ৰাহী ভূমিকা গ্ৰহণ কৰে তেতিয়াহ'লে ৰঙানদী সমষ্টি ভৱিষ্যতলৈ বিজেপি আৰু অসম গণ পৰিষদে কাঢ়ি নিব নোৱাৰা দুৰ্গলৈ পৰিণত হ'ব। আৰু তাৰ ফল ক'ত পৰিব? তাৰ ফল পৰিব বিহপুৰীয়াত, তাৰ ফল পৰিব নাওবৈচাত, তাৰ ফল পৰিব লখিমপুৰ অথবা ঢকুৱাখানাত পিছলৈ আৰু বাঢ়ি যোৱাৰ সম্ভাৱনা আছে। এনে পৰিস্থিতিত শাসক পক্ষৰ বাবে এতিয়া ৰঙা নদী, নতুনকৈ নাম লোৱা ৰঙা নদী সমষ্টি তেওঁলোকৰ টাৰ্গেটত। কাৰণ তাত যদি টাৰ্গেট নকৰে তেতিয়াহ'লে বাকী সমষ্টিকেইটাতো ডাঙৰ এক আঘাত পোৱাৰ সম্ভাৱনা আছে। কিন্তু নাওবৈচা সমষ্টিৰ ডক্টৰ জয়প্ৰকাশ দাস এজন শক্তিশালী প্ৰাৰ্থী। ইতিমধ্যে জয়ন্ত খাউন আৰু জয়প্ৰকাশ দাসৰ মিলনে, সিফালে ৰাম ভূঞাৰ সংযোজনে সাংঘাতিক এটা পৰিস্থিতিৰ সৃষ্টি কৰিছে, যাৰ ফলত লখিমপুৰত মানৱ ডেকাৰো এইবাৰ ভয়ানক পৰিস্থিতি আহিব বুলি চৰ্চা আৰম্ভ হৈছে। যদি পৰিস্থিতি এনেকৈ থাকে, যদিহে সঁচা অৰ্থতেই ৰঙা নদী জয়ন্ত সাউণ্ডৰ হাতলৈ যায়, তেতিয়াহ'লে ভৱিষ্যতে উত্তৰ অসমত নতুনকৈ কংগ্ৰেছৰ হাব প্ৰতিষ্ঠা হ'ব, হাবৰ নাম হ'ব ৰঙা নদী আৰু প্ৰভাৱ পৰিব বিহপুৰীয়াৰ পৰা ধেমাজি পৰ্যন্ত। এই সম্পৰ্কত আপোনালোকৰ দৃষ্টিভংগী কি জনাব। ধন্যবাদ।